সকলো ধৰণৰ টেকনিক্যাল আৰু ইউটিউব সম্পৰ্কীয় ভিডিঅ'ৰ বাবে বিং আছাম চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে টিলিঙাটো বজাই মোকো উৎসাহিত কৰক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষ্ময় বিং আছামলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰায় বছৰৰ মূৰত ভিডিঅ' বনাইছোঁ, সকলোৱে যাতে ছাপোৰ্ট কৰে। গতিকে বলক থাম্বনেইলটো চাই গম পাইছে কিহৰ ওপৰত ভিডিঅ' হ'ব আজি, গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মন কৰক কথা এটা, ইউটিউব চেনেল এটা আজিকালি খোলাটো একেবাৰে সাধাৰণ কথা, বা আজিকালি বহুত মানুহে ইউটিউব চেনেল খুলিবলৈ লৈছে। কিন্তু এটা কথা জানিব লাগিব যে ইউটিউব চেনেল এটা আপুনি ইউটিউবলৈ আহিব বিচাৰিছে হয় ইউটিউব চেনেল এটা খুলি, কিন্তু আপুনি কি বিষয়ৰ ওপৰত ভিডিঅ' বনাব, কেনেকুৱা বিষয়ৰ ওপৰত ভিডিঅ' বনালে অধিক ভিউ পাব বা অধিক ছাবস্ক্ৰাইবাৰ পাব, সেইটো আপোনালোকে যদি মন কৰে তেনেহ'লে কিন্তু আপোনালোকে ইউটিউব বাদ দিয়াই ভাল। কিয়নো এটা যদি আপুনি নিৰ্দিষ্ট বিষয় আপোনালোকে ইউটিউবলৈ অহাৰ আগতে বাছি নলয়, তেতিয়া কিন্তু আপোনালোকে যথেষ্ট পস্তাব বা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। কিয়নো আপুনি যেনিবা 2টা দিলে, 3টা দিলে, 4টা দিলে ভিডিঅ' আপোনাৰ ভাইৰেল হ'ল বা নহ'লেতো থাকি গ'ল, কিন্তু তাৰ পিছত ভিডিঅ' কি দিব। গতিকে আপোনাৰ যিটো বিষয়ৰ ওপৰত দক্ষতা আছে বা আপুনি যিটো বিষয়ে অধিক ভাল পায়, আগ্ৰহ আছে, সেই বিষয়টোৰ ওপৰত যদি আপুনি এটা ইউটিউব চেনেল খোলে তেতিয়া নিশ্চয় সফল হ'ব পাৰিব। আৰু দ্বিতীয়টো কথা হ'ল যে আপুনি আপোনাৰ প্ৰতিভাবিলাক প্ৰকাশ কৰিবৰ কাৰণে আপুনি ইউটিউবলৈ আহক, তেতিয়া আপোনাৰ লাভ হ'ব। কিন্তু যদি আপুনি ধন ঘটাৰ উদ্দেশ্যে ইউটিউবলৈ আহে, কিন্তু কেতিয়াহ'লে বেছিদিন টিকি থাকিব নোৱাৰিব। কিয়নো মিনিমাম কিছুমান চেনেল ভাইৰেল হৈ যায়, মই সেইটো কথা নকওঁ, কিন্তু মিনিমাম আপুনি 6 মাহ বা 8 মাহলৈকে অতি সহজে ইউটিউবৰ পৰা পইচা ঘটিব নোৱাৰে। আৰু 6 মাহ প্ৰথম যেতিয়া 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব, 1000 ছাবস্ক্ৰাইবাৰ হোৱাটো কিন্তু বৰ সহজ কথা নহয়। কিন্তু ইউটিউবত এনেকুৱা ধৰণৰ কোনো ধৰণৰ পলিচি নাই যে ইউটিউবে আপোনাক কিছুমান ৰুল থাকিব, সেই ৰুলৰ মতে ফ'ল' কৰিলে আপোনাৰ বস্তুখিনি বাঢ়ি যাব। কিন্তু এনেকুৱা একো নাই যে আপুনি কিবা এটা চমৎকাৰ কৰি ফটককৈ 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব, 2000 ছাবস্ক্ৰাইবাৰ হৈ যাব। এনেকুৱা কিছুমানো ৱেবছাইটো ওলাইছে যে আপুনি কিনিব পাৰে, বিভিন্ন ধৰণৰ ছাবস্ক্ৰাইবাৰ কিনি ল'ব পাৰে, কিন্তু আপোনাৰ ধৰণৰ কোনো ধৰণৰ ভিউ নাবাঢ়ে বা তাৰ পৰা পইচা নাপায়, ফলত আপোনাৰ চেনেলটো বন্ধ হৈ যোৱাৰহে সম্ভাৱনা আছে। গতিকে প্ৰথম এটা নিৰ্দিষ্ট ছাবজেক্ট বাছক। ছাবজেক্টটো আপুনি এনেকুৱা ধৰণৰ বাছক, আপোনাক কি বিষয়ত ইণ্টাৰেষ্ট আছে। আপুনি গান গাই ভাল পায়, আপুনি এটা মিউজিকৰ চেনেল খুলিব পাৰে। আপুনি নাচি ভাল পায়, এটা ডান্সৰ চেনেল খুলিব পাৰে। আপুনি কবিতা আবৃত্তি কৰি ভাল পায়, কবিতাৰ চেনেল খুলিব পাৰে। বা আপুনি টেকনিকেল জনিত বিভিন্ন বস্তু ভাল পায়, টেকনিকেল চেনেলো খুলিব পাৰে। তাৰপিছত আপোনাৰ আপুনি যিকোনো এটা ছাবজেক্টত ইণ্টাৰেষ্ট আছে, ইংৰাজী বিষয়টো ভাল পায়, ইংৰাজীৰ ওপৰত ইংৰাজী গ্ৰামাৰ বা ইংৰাজী টেক্সট বুকৰ ওপৰত ভিন্ন ধৰণৰ ভিডিঅ' দিব পাৰে। হিষ্ট্ৰী ভাল পায়, হিষ্টৰিকেল প্লেছৰ ওপৰত ভিডিঅ' দিব পাৰে। ব্লগ কৰি ভাল পায়, ব্লগৰ ওপৰত ভিডিঅ' দিব পাৰে, বিভিন্ন ধৰণৰ ভিডিঅ' দিব পাৰে। কিন্তু যিটো বস্তুৰ ওপৰত ইণ্টাৰেষ্ট আছে আৰু এটা ছাবজেক্ট নিৰ্দিষ্টকৈ চইচ কৰি লওক। কিয়নো যদি আপোনাৰ চেনেলটো ডিচিপ্লিন নাথাকে, আপোনাৰ চেনেলটো এনেই ভিডিঅ' দি লাভ নাই। কিয়নো যিসকলে ব্লগ ভাল পায়, আপোনাৰ যদি এটা ব্লগ চেনেল থাকে, সেই ব্লগ ভাল পোৱাখিনিহে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিন্তু এনেই যদি আপুনি ছাবস্ক্ৰাইবাৰ অলপ কিনি লয়, তেতিয়া আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আছে বা লগৰ কিছুমানে কৰি দিলে, কিন্তু তেওঁলোকে ভাল পায় টেকনিকেল, আপুনি দিয়ে কিন্তু ব্লগ ভিডিঅ', কিন্তু তেতিয়া আপোনাৰ চেনেলটো কোনো ধৰণৰ সফলতা লাভ কৰিব নোৱাৰিব। বা ছাবস্ক্ৰাইবাৰ আপোনাৰ 2000 থাকিলেও 10-12টা ভিউ আহিব, কোনো ধৰণৰ কাম নহ'ব। গতিকে আপোনালোকে প্ৰথম নিজে যি প্ৰতিভাটো বিকাশ কৰিব বিচাৰে, সেই প্ৰতিভাৰ ওপৰত নিজৰ যি জ্ঞান আছে তাৰ ওপৰত এটা চেনেল খোলক। আৰু চেনেলটোৰ নামটো চইচ কৰক যাতে এটা আননোন নাম হয়, যাতে অকণমান শুনিলে সকলোৰে আচৰিত খায় বা মানে অলপ চিনাকি হ'বলৈ মন যায়, তেনেকুৱা ধৰণৰ এটা চেনেল খোলক। আৰু 2 নম্বৰ কথা, অসমীয়া চেনেল হ'লে মানে আপুনি অসমত নহয়, কি বুলি কয়, অসমীয়াত মানে চেনেলটোৰ নামটো নিলিখিব। কিয়নো যদি চেনেলটোৰ নামটো আপুনি অসমীয়াত লিখে, তেতিয়া আপোনাৰ সহজে মানে আমাৰ যেতিয়া কিবৰ্ডটো চাৰ্চ কৰা হয়, তেতিয়া মানে অসমীয়াত কেতিয়াও মানে চাৰ্চ কৰা নহয়। গতিকে আপুনি চেনেল এটা খোলোতে সদায় যি নামেই নাৰাখক, অসমীয়াত নামটো ৰাখিলেও সেইটো যদি নামটো যদি ইংৰাজীত দিয়ে, যেনিবা কথাটো ক'লে এটা চেনেল আছিলে, মই যেনিবা কথাটো কৈছোঁ, মোৰ নামটোকে জ্যোতিষ্ময় বৰা, এটা চেনেল খুলিছোঁ, মোৰ নামটো জ্যোতিষ্ময় বৰাটো ইংলিছত লিখিব লাগে। অসমীয়াত লিখিলে সেই বস্তুটো মানে ফটককৈ চাৰ্জত নাহে। আপোনাৰ ভিডিঅ'টো চাৰ্জত আহিব পাৰে, কিন্তু আপোনাৰ চেনেলটো চাৰ্জত নাহে। সেইখিনি কথাকে আপোনালোকে মনত ৰাখিব। অইন একো নাই, আপোনালোকে ভিডিঅ' দি থাকক। প্ৰথম 10টা পাব, 20টা পাব ভিউজ, ছাবস্ক্ৰাইবাৰ, কিন্তু আপুনি মিনিমাম 30টা বা 40টা ভিডিঅ' দি চাওক, আপোনালোকে নিশ্চয় সফল হ'ব। এটা ছাবজেক্টৰ ওপৰত এটা লিংক থাকক, আপোনালোকৰ যেতিয়া ছাবস্ক্ৰাইবাৰ আহিব, দৰ্শক আহিব, নিশ্চয় সফল হ'ব। আৰু এটা কথা কৈ দিওঁ, মোৰ এই চেনেলটো প্ৰায় বহুদিনৰ পৰা মোৰ বন্ধ হৈ আছিলে মানে ব্যস্ত আছিলোঁ, আচলতে চলাব পৰা নাছিলোঁ। গতিকে আপোনালোকে অলপ সহায় সাৰথি আগবঢ়াব। আৰু মোৰ চাগে নিশ্চয় ভিউ কম আহিব। ছাবস্ক্ৰাইবাৰ আছে যদিও প্ৰায় 5000মান আছে, ছাবস্ক্ৰাইবাৰ বেছি নাই, কিন্তু চাগে এবছৰমানৰ মূৰত আজি ভিডিঅ' দিবলৈ ওলাইছোঁ। গতিকে ছাবস্ক্ৰাইবাৰ চাগে সিমান নাহিব, ভিউ সিমান নাহিব চাগে, কাৰণ দৰ্শকখিনিও হয়তো আঁতৰি গৈছে বা পাহৰি গৈছে। গতিকে সমৰ্থন জনালে ভাল পাম, ইয়াকে কৈছোঁ।
আজিলৈ সামৰণি মাৰো দিয়ক আৰু যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব সকলো কৰি দিব যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকলৈ নতুন নতুন এতিয়া টেকনিকেল জনিত বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহিবলৈ মই জ্যোতিষ্ম বৰুৱা সদায় সাজু আছোঁ আৰু বিং আছাম চেনেল সদায় সাজু আছে ধন্যবাদ টেকনিকেল জনিত বা ইউটিউব সম্পৰ্কীয় বিশেষ কথা জানিবলৈ ইচ্ছা গ'লে আমাক কমেণ্ট কৰি জনাব আপোনাক সকলো প্ৰকাৰে সহায় কৰা হ'ব